ফাইনেলি আমি আহিলোঁ CJIW মান্দাকাটা স্কুলৰ পৰা। হেল্ল' গাইজ, ৱেলকাম বেক টু দ্য চেনেল। আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু যাম মান্দাকাটা আৰু কোনফালে যাম তো সকলোবোৰ আজি এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। নকওঁ নেক্সট এটা ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম। মোৰ সঞ্জীৱ ৰাজপক্ষী আমাৰ চেনেল আছে সেইটোত। তো এতিয়া আমি যাম আৰু ইয়াৰ পৰা, তো বলক যাওঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু দ্য চেনেল। আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু আমি আহিছোঁ মান্দাকাটা যাবৰ কাৰণে স্কিল টেষ্ট দিব। তো এতিয়া মোৰ লগত আছে লোকজন আৰু ইয়াক আনিলোঁ ঘৰৰ পৰা যিহেতু। তো মানে ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ নকৰিলোঁ, আহি কিনে মেইন ৰাস্তা আৰম্ভ কৰিছোঁ। তো এতিয়া আমি মান্দাকাটাত যাম, তাতে কি কৰিব দিয়ে সকলোবোৰ মই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম ব্লগ হিচাপে। তো এতিয়া আমি যাম মান্দাকাটা আৰু কোনফালে যাম তো সকলোবোৰ আজি এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। তো যিসকলে চেনেলটো ভিজিট কৰিছে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া মানে আমি বাইক লৈ যাম যিহেতু অলপ মানে বেজাৰৰ পৰা গাড়ী নাপায়, চ' সেইকাৰণে বাইক লৈ আহিছোঁ। তো এতিয়া আমি যাম আৰু ইয়াৰ পৰা, তো বলক যাওঁ। তো গাইছ, এতিয়া আমি বাইকখন ষ্টাৰ্ট কৰিলোঁ আৰু বাইকখন ষ্টাৰ্ট কৰি আমাৰ সেই ৰাস্তাটো আহি আছোঁ। তো এতিয়া আমি যাম আৰু তোমালোকক চাই দেখুৱাম ভিডিঅ'টো একদম শেষলৈকে। আৰু কি হয় আমি সকলোবোৰ তোমালোকক ক'বলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো একদম স্কিপ নকৰিব, তেতিয়া মানে গম পাব যে আমাক তাতে কি কৰিব দিলে আৰু আমি কি কৰিলোঁ। তো সকলোবোৰ ভিডিঅ' লাষ্টত আমি জনাবলৈ চেষ্টা কৰিম। তো এতিয়া বলক যাওঁ আমি মান্দাকাটালৈকে। আৰু গাইছ, এতিয়া আমি আহি শিৱাজাৰৰ যিটো মানে ডাবল ৱে ৰাস্তা আছিল, তো সেই ৰাস্তাটো পালোহি, য'ত নেকি মানে এইকেইদিন বহুতেই মানে এক্সিডেণ্ট হ'বলৈ ধৰি আছে। তো সেই জেগাখিনি পাইছোঁহি আৰু এতিয়া মানে এই জেগাখিনি আহিলে বহুত ভয় লাগে। চ' সেইকাৰণে ইয়াতে অলপ স্পীডটো কমাই দিছোঁ, 44ত আহি আছোঁ। কাৰণ যিহেতু নিজৰ ছেফটি কৰি আহিলে মানে বাচিব পৰা আশা এটা থাকে। তো সেইকাৰণে মানে অলপ নিজে ছেফ হৈ আহিছোঁ, কাৰণ 44ত। তো এতিয়া গাইছ আমি এই স্পীডত আহিলে মানে নিজকে অলপ কণ্ট্ৰল কৰিব পৰা যায়, সেইকাৰণে আমি লাহে আহিছোঁ। আৰু গাইছ জানে সকলোৱে এই ৰাস্তাটো বহুত এক্সিডেণ্ট হৈছে এইকেইদিন। তো সেইকাৰণে কেতিয়াবা তোমালোকে আহিলে মানে নিজে ছেফ হৈ আহিব। শিৱাজাৰ যিটো মানে 2 লাইন যিখিনি বনাইছে, তো সেইখিনিৰ পৰা প্ৰায় মাৰচকলৈকে অলপমান ছেফ হৈ আহিব। তেতিয়া হয়তো তোমালোকে মানে কিছু সংখ্যক মানে ভালে যোৱাৰ এটা চান্স থাকে। তো সেইকাৰণে মানে অলপ তোমালোকেও ছেফ হৈ আহিব। তো এতিয়া আমি ফাইনেলি আহি শিৱাজাৰ যিটো মানে চক হয়, তো সেই চকটো পালোঁ আৰু ইয়াৰ পৰা আকৌ আমি জাৰ্ণিটো আৰম্ভ কৰিম। তো বলক এতিয়া একদম যাম তোমালোকক আমি নাৰিকলী মন্দিৰ আৰু তেল ডিপু এটা লগ কৰিম। আৰু গাইছ, এতিয়া আমি আহি পালোঁ তেল ডিপু, যিটো ইণ্ডিয়ান অইল আছে তেল ডিপু বিজুলীবাৰী। তো সেই তেল ডিপুত আমি এতিয়া তেল ভৰাব সোমাইছোঁ। আৰু যিহেতু মই 200 টকাৰ তেল এটা ভৰাইছোঁ আৰু বাইদেউজনীয়ে মোৰ টেংকিত 200 টকাৰ তেল এটা ভৰাই দিছে। আৰু ফাইনেলি তেল ভৰা হৈ যাব এতিয়া। আৰু তেল ভৰা হোৱাৰ পিছত পইচা দি এতিয়া আমি আমাৰ জাৰ্ণিটো আৰম্ভ কৰিব ওলাইছোঁ। তো বলক একেবাৰে তোমালোকক লগ কৰিম একদম নাৰিকলী মন্দিৰত গৈ। তো এতিয়া বাই বাই, টাটা। এই গাইছ, তোমালোকে গম পাইছে চাগে এতিয়া আমি নাৰিকলী মন্দিৰৰ কাষ পাইছোঁ। এইটো হৈছে সেই নাৰিকলী মন্দিৰটো যিটো আমাৰ দৰঙত অৱস্থিত। আৰু এই নাৰিকলী মন্দিৰটোৰ আমি যেতিয়া মানে গুৱাহাটীৰ পৰা ক'ৰবাত যোৱা হয়, তো সকলোৱে এই মন্দিৰটোত ৰখিব লাগে আৰু মানে ৰখি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব লাগে। লগতে এইটো হৈছে সেই নাৰিকলী মন্দিৰটো য'ত আমি এতিয়া অলপ মানে মনৰ ভাৱবোৰ প্ৰকাশ কৰিম আৰু লগতে সেৱা শুশ্ৰূষা কৰিম। দান বৰঙণি যি পাৰোঁ নিবলৈ আমি চেষ্টা কৰিম নিজৰ মানে মনোবল হিচাপে। তো গাইছ, এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম আৰু সোমাই মেলি তো সেৱা শুশ্ৰূষা লৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আমি আকৌ জাৰ্ণিটো আৰম্ভ কৰিম আমাৰ ঠাইটোলৈকে, যিটো ঠাই হৈছে মান্দাকাটা। তো এতিয়া আমি সোমাম মন্দিৰলৈকে। তো গাইছ, ফাইনেলি মন্দিৰত সোমালোঁ আৰু সোমাই মেলি সেৱা শুশ্ৰূষা ল'লোঁ। তো লৈ উঠি এতিয়া অলপ টাইম এটা ৰখি মানে এখন দুখন ফটো উঠিম আৰু ফটো উঠাৰ পিছত আমি যাম মান্দাকাটালৈকে। তো তাতে কি কৰোঁ তো সকলোবোৰ দেখুৱাবলৈ আমি চেষ্টা কৰিম। তো গাইছ, চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু স্কিপ নকৰিব। ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, তেতিয়া মানে নতুন ভিডিঅ' পালে মটিভেশ্যন বাঢ়িব। তো এতিয়া আমি বলক যাওঁ আকৌ ঠাইটুকুৰালৈ।
कितना नज़ारा है अच्छा वाला। अभी इधर से आएगा तो एकदम शिलोंग का फील हो जाएगा उधर, फिर शिलोंग नागालैंड अरुणाचल का फील हो जाएगा। असम में भी इतना खूबसूरत जगह है, देख लिया। अभी देखो ऊपर में वो एक और एक अच्छा वाला नज़ारा है। इस लोकेशन इसको भी ले लेना। ये वाला ओके बड़ा एक ओ ये इधर में आएगा तो पूरा उष्ण का फील होता है। उष्ण आगे एक ढाबा है, देखना ये साइड में जाके उस मोड़ में उठ जाएगा, ढाबा है। कितना अच्छा नजारा है गाइस, देखो 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 यो ये है अच्छा वाला टर्निंग और मोड़। और एक मोड़ आ गया, गाड़ी ला जाओ देखो जी तो हो PWD रोड तब लिखे वर्क डिपार्टमेंट। आगे है एक पुल, वो एक रास्ता है, देखो ये भी एक पुल है। और अभी ऊंचाई है आगे, ऐसा ऊंचाई से अच्छा लगता है। आने समय बनेगा ना सब कुछ। ये देखो कितना अच्छा वाला नजारा है वो। और ये देखो और एक मोड़, ये देखो स्टार ढाबा निको पार्क। इसमें थोड़ा ड्राइविंग स्लो करना है ना इसलिए। अभी देखो ये आ गया ऊंचाई सीमा, टर्निंग भी है आगे। अब ये आ गया हम लोग, देखो ये आगे इसकी जगह भी है और मोदी। ये देखो अभी कमांडो का जो कमांडो बदलने का कैम है ना, अभी उधर से स्टार्ट हो जाएगा। थोड़ा सा आगे है कमांडो का कैम, ज़्यादा दूर नहीं है। और थोड़ा सा दूर लगने के बाद मिल जाएगा आप लोगों को। ये है अभी इधर से अभी उधर से शुरू होगा स्पीड ब्रेकर, सॉरी स्पीड ब्रेकर नहीं, अभी इधर से कमांडो कैम शुरू हो जाएगा। ये देखो गाइस अभी पहाड़ी रास्ता खत्म, अभी पहाड़ी है दो साइड में लेकिन আৰু গাইছ আমি এতিয়া আহি পালোহি আছাম পুলিচ কামাণ্ডো বেটেলিয়ন কেম্প। এইটো দেখিছেনে ব্লেক পেন্থাৰ, তো এইটো হৈছে কামাণ্ডো বেটেলিয়ন ব্লেক পেন্থাৰৰ কেম্প। আৰু ইয়াৰ পৰা অলপমান 100 মিটাৰ আগত গ'লে আমি পাম আমাৰ যিখন স্কুল আছে CIZW স্কুল মাণ্ডাকাটৰ, সেই স্কুলখন পাম। আৰু তাতে গৈ আমি সকলোবোৰ স্কিল টেষ্ট কি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম তোমালোকক। হয়তো মোবাইল ৰেকৰ্ডিং কৰিব নিদিব পাৰে, তাৰপিছত আমি আহি কম তোমালোকক কি কৰিব দিয়ে। তো গাইছ এইখন হৈছে স্কুলখন। গাইছ এই গাড়ীখন যে আহি আছে, এই গাড়ীখন চলাই আছোঁ মই। আৰু ইয়াতে মানে দুটা চক্ৰৰ মানে ওপৰত যাই কিনে আকৌ তলত আহিব দিয়ে। তো মানে মোৰ লগৰজনে বাহিৰৰ পৰা ভিডিঅ' কৰিছিলে, মই যিহেতু তাক ফোন কৰি দিছিলোঁ তাৰ পৰা, তো সি মানে ভিডিঅ'টো কৰিছিল। আৰু এই ভিডিঅ'টো মই 3বাৰ দিছোঁ তোমালোকক দেখাইছোঁ, কাৰণ যিহেতু বেলেগৰ ভিডিঅ' আমাৰ হাতত ক্লিপ নাই, মানে একচুৱেলি ভিডিঅ' কৰিব নিদিলে ভিতৰত। তো বাহিৰৰ পৰা সি ভিডিঅ' কৰি থকাৰ কাৰণে মই তোমালোকক এই ক্লিপটো দেখাইছোঁ। মানে গাড়ীখন চলাব দিব আৰু তোমালোকে কোনো কনফিউজ নহ'বা, ভালদৰে চলাবা আৰু পাৰিলে একদম উৰি যাবলৈ চেষ্টা কৰিবা। তাতে মানে অলপ মানে নিজৰ টেলেণ্টটো দেখাবলৈ চেষ্টা কৰিবা, তেতিয়াহে মানে তোমালোকক পাছ চাছ কৰি দিয়া হয়। তো গাইজ ফাইনেলি আমি আহিলোঁ CJIW মাণ্ডাকাটা স্কুলৰ পৰা। আৰু যিহেতু মই স্কিল টেষ্ট দিব আহিছিলোঁ আছাম পুলিচ APR ড্ৰাইভাৰত, তো ফাইনেলি মানে ড্ৰাইভাৰত APRত মই স্কিল টেষ্টটো দিলোঁ। দিয়াৰ পিছত এতিয়া আহিলোঁ আমি ঘৰত যাব আহি আছোঁ। আৰু এইটো ৰাস্তাটো আছোঁ আমি, যিহেতু পিছফালে পাহাৰ এখন আছে, আৰু এই ৰাস্তাটো আমি গৈছিলোঁ APR স্কিল টেষ্ট দিব, আৰু এই ৰাস্তাটো আমি যাম গুৱাহাটীত। তো এতিয়া মানে আমি স্কিল টেষ্ট দি পাছ কৰি অহাৰ পিছত তো মানে কিবা কিবি কাগজ আছে। আৰু গাইজ লগতে এনেকুৱা এটা কথা জনাম তোমালোকক যে আমি যেতিয়া স্কিল টেষ্টবোৰ দিছোঁ, তো স্কিল টেষ্টত কি মানে ক'ব দিছে বা কি কৰিব দিছে আৰু লগতে কি ডকুমেণ্টছ দিছে, সকলোবোৰ আমি তোমালোকক এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। মানে এইটো ভিডিঅ'ত নকওঁ, নেক্সট এটা ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম, যিটো মোৰ সঞ্জীৱ ৰাজপথী নামৰ চেনেল আছে সেইটোত। তো এতিয়া আমি মানে অলপ এনেই চেল্ফি উঠিছোঁ, যিহেতু পাহাৰ জেগা। সি মোৰ লগৰটো অহাৰ পৰা চেল্ফি উঠি আছে, মানে পূৰা ব্যস্ত আৰু ফটো মাৰাত। তো এতিয়া ফটো চটো মাৰি আৰু আমি আগত হোটেলত ভাত চাত খাই চিধা আকৌ ঘৰ যাম। তো গাইজ তোমালোকক মই নেক্সট ভিডিঅ'ত জনাম কি কৰিব দিছিলে ইয়াতে, তো ডকুমেণ্টছ কি লৈছিলে আৰু কিমান কিটা প্ৰশ্ন সুধিছিলে, তো সকলোবোৰ নেক্সট ভিডিঅ'ত পাব। ভিডিঅ'বিলাক চাই থাকিব। তো এইটো ভিডিঅ' লাইক কমেণ্ট কৰিব আৰু লগতে চেনেল ছাবস্ক্ৰাইব কৰিব। তো গাইজ এতিয়া ইয়াৰ পৰা আমি যাওঁ, কেইখনমান ফটো উঠিম, তাৰপিছত ফটো উঠি ইয়াৰ পৰা বিদায়।